নমস্কাৰ, আসসালামু আলাইকুম বন্ধুসকল। বহুত দিনত ভিডিঅ' দিব পৰা নাই, তো আজি এটা ভিডিঅ' আনিছোঁ। আপোনালোকে প্ৰথমতে ভিডিঅ' ক্লিপখন চাই লওক, তাৰপিছত মই কেইটামান কথা কম, শুনক। গণ মনয় অধিনায়ক জয় হে ভারত ভাগ্য বিধাতা জনগণ সিন্ধু জনগণ সিন্ধু। এইবিলাকে বোলে আকৌ হিন্দু ৰাষ্ট্ৰ বনাব। জাতীয় সংগীতটো গাব পৰা নাই, ৰাষ্ট্ৰীয় সংগীতটো গাব পৰা নাই, মুখত লাগি ধৰি আছে, ক'ব নাপাৰে। আকৌ এতিয়া বিজেপিত মানে কি কম আৰু, ক'বলৈ ৰাস্তা নাই। মই কি কম, ক'লে মানে বিবাদ ওলাই যাব। ইতি বোলে গৌ মাতাক ৰক্ষা কৰিব, হিন্দু ৰাষ্ট্ৰীয় বনাব। ইতি ৰাষ্ট্ৰীয় সংগীতটো গাব পৰা নাই। গৰু গাদা, ৰাষ্ট্ৰীয় সংগীত ভালকে শিকিল, শিকাৰ পিছত ৰাজনীতিত নামিবি। নিজৰ জাতীয় সংগীতটো গাব নোৱাৰ, কওঁ যে গৌ মাতাক ৰক্ষা কৰিবি। ততি গোবৰ আৰু পেচাব খাই খাই ততিৰ মাথাবিলাকো শেষ হৈ গ'ল, একো কৰিব নোৱাৰ। এইবিলাকক গালি নাপাৰি কোনবিলাকক গালি পাৰিব বন্ধুসকল, কওক। আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব। আমি সঁচা কথা ক'লে মানে বিবাদ ওলাই যায়। থেংক ইউ, ধন্যবাদ।